আজি এয়া ভোগালী মানে উৰুকা দিনা আমি সকলোৱে ভোজ ভাত খাব লৈছোঁ গাঁৱৰ সকলো ডেকা ল'ৰা মিলি। এয়া আমাৰ ইয়াত ৰূপক দা, ডাঙৰ দা, ধ্ৰুৱ দা। ৰূপক দা, খানা কিমান বনিছে? আৰম্ভ কৰিছো দেই। আৰম্ভ কৰিছে আজি। হাঁহ আৰু কোমোৰা ভাজিব লাগিব। ইয়াত মাংস কেই কেজি আছে? মাংস হাঁহ 4টা আজি। হাঁহ 4টা। বাকী আমাৰ ধ্ৰুৱ দা, ধ্ৰুৱ দা তুমি কি বনাইছা? কিবা বনাব লৈছা নেকি? অকণলৈকে মাঘ বিহু শুভেচ্ছা থাকিলে দেই। ডাঙৰ দা অলপ কোৱা কিবা এটা কোৱা। এতিয়া আমাৰ সকলো ৰাইজ হেৰি হৈছে। মাংস বনাই থকা সময়তে বৰষুণ দিছে আৰু ৰূপক দা বৰষুণ দিছে কেলে আপুনি ভিজাই দিছে? মাংস এতিয়া দুইফালে বনি আছে নে কিনো? এয়া কিনো? এয়া মাংস বনি আছে। এতিয়া কিমান দেৰি হ'ব? বৰষুণতে খাব লাগিব নি আমি? এয়া আমাৰ ধন দা হাঁহি দিছা নাই? এয়া এতিয়া বৰষুণো পৰিছে, মানে বতৰৰ অৱস্থা বেয়া, ভোগালী বতৰ। ধ্ৰুৱ দা কিবা কবা নি বৰষুণ পৰা উপলক্ষে? মানে কোৱা। এৰিব নালাগে। ঠিকে আছে। এই ডাঙৰ দা চকু পানী ওলাই গৈছে নি? সেইফালে বৰষুণৰ পানী, ডাঙৰ দা চকু পানী। ডাঙৰ দা ইফালে বৰষুণৰ পানী তোমাৰ চকু পানী নিচাওঁ, এইফালে চাওঁ। নাই ওলোৱা। ঠিকে আছে দিয়া।